हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোকক সকলোকে মই প্ৰিয়ংকা কালেকশন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এইযোৰ মেখেলা চাদৰ লৈ আহিছো এয়া চাওক মজা কালাৰৰ মজা ডিজাইনৰ মেখেলা চাদৰ আৰু এই দহিটো ইয়াতে যিমান খুটা তেনেকৈ কাটা হৈছে আৰু ইয়াৰে যেটো দিখ আৰু বানি হেতু পটমিনি খুটা হয় দুইটাই দিখ আৰু বানি একেলগে পটমিনি খুটা দিছো আৰু ইয়াৰে যেটো দহি এবলাক আৰু দেখিছে আৰু একদম কালাৰিং আৰু সব ফালে যিমান কেটা ফুলৰ কালাৰ আছে আৰু ইয়াৰে যেটো আছু হেতু উলুৱা হুমুৱা তেনেকে হোৱাইট ইয়েলো ব্ল্যাক গ্ৰীন তেনেকে দিয়া হৈছে আৰু ইয়াতে সব ফুলটো একেবাৰে ইজি হয় এটো ফুলটো এই ইয়াৰে যেটো বাৰণ হেতু মই উলুৱা হুমা কৰি বলাই অলপ ডাঙৰ কৰি দিছো তাৰ পিছতে এটো কাটা নেমকি ডিজাইনটো যে এয়া কালাৰ জাস্ট কালাৰ মিলালে হল আৰু সিম্পল ফুলবিলাক বেছি ধুনিয়া লাগে তাৰ পিছতে ইয়াতে সৰু সৰু এইবিলাক ফুল সক এটো ফুলটো আৰু কি কম আৰু মানে ইজি ফুল হয় এটো এনেকে কৰি পুৰা মই দীঘল কৰি এটা লাইনৰ সব ফালে কালাৰ বেলেগ খালি যেটো নিমকি ডিজাইন হেতু ৰেড কালাৰ দি বাকিখিনি হোৱাইট মাজত ইয়েলো দেখিছে আৰু তেনেকে দি প্লে আৰু ইয়াৰে যেটো পাৰি এটোৱে মই ইয়াত দিছো কিন্তু ইয়াৰ ডিজাইনটো পুৰা ধুনিয়া ডাঙৰ ইয়া সব কাটা নিমকি টাইপ হোৱাইট এনেকে কালাৰ যিমান মিলাব হিমান মেখেলা চাদৰ ধুনিয়া লাগে মেখেলা চাদৰ বুলি নহয় সিঙ্গেল মেখেলাটো ভাল লাগে কালাৰৰ লগত কথা ফুলৰ ডিজাইনটো ফুটি উঠে তেতিয়া তাৰ পিছত ইয়াতে এই ফুলটোকে ওপৰত তিনিটা দুটা হে দুটা দিছো তিনিটা তেনেকে কৰি প্লে দুটা দেখিছে আৰু দুটা তিনিটা হেনেকে কৰি প্লে গুটে চাদৰখন অকমান কালাৰটো বঢ়াই দিব ব্ৰাইটনেসটো কমি গৈছে মোবাইলৰ সো এইটো হৈছে কালাৰটো ৰেড কালাৰ হয় এটো ৰেড কালাৰৰ মেখেলা চাদৰ হয় এজোৰ পটমিনি খুটা দিখ আৰু বানি আৰু পুৰা ওপৰলে ফুল তুলিছনকে তিনিটা দুটা তাৰপিছত এনেকে কৰি প্লাই এইখন হৈ গল চাদৰখন ইজি হয় একেবাৰে ফুলটো ইজি হয় যদি আপোনালোকে তুলিব বিচাৰিছে তুলিব পাৰে এনেকে কালাৰটো মিলাই প্লাই আপোনালোকে আইডিয়াটো ল'ব পাৰে কি কালাৰ দিছো কেনেকুৱা কি দিছো তাৰপিছত এতিয়া আপোনালোকক দেখুৱালো চাদৰখন এটা লৈ আহিছো আপোনালোকৰলে মেখেলাখনো সেম টু সেমে হয় আৰু মানে চাদৰখন যেনেকে ডিজাইনটো কৰিছো এয়া সব ইয়াৰে যেটো ডিজাইন এটো মানে মেখেলাৰ এইটো ডিজাইনটো যে হেতুৱে আৰু সেম ডিজাইন সেম বাৰণ গুটেখিনি একে ইয়াতে বহুৱাই দিছো আৰু এতে কালাৰবোৰ তেনেকুৱা কালাৰবোৰ ইফাল হলে কথা নাই মেখেলাখনত আৰু এইটো ডিজাইনকে ইয়াতে ডাঙৰকে তুলিছে এঠাক একে সেম আৰু চাদৰখন নিচিনা এয়া আৰু ফুল কেটা ওপৰ হে দুটা তিনিটা তেনেকে টোটাল তিনি লাইন তুলিছো তিনি লাইনে তুলো বেছি ভাগ মই মেখেলা সো এইখন আছিল আপোনালোকলৈ লৈ আহা আজি মেখেলা চাদৰ মেখেলা দুইখনে দেখুৱালো জুৰা হয় এইজোৰ মেখেলা চাদৰ ব্লাউজৰ পিছনে ব্ৰাইটনেসটো বাৰে কমি থাকে বঢ়াই দিও অলপমান यस আৰু এয়া লৈ আহা আপোনালোকৰ ওচৰলে আজি মেখেলা চাদৰৰ জুৰা কেনেকুৱা লাগিল কমেন্টত জনাব আৰু নতুন বোৱা কাপোৰৰ ভিডিও চাই থাকিব বিচাৰিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থক তেতিয়াহে আপোনালোকে দেখা পাব কি বোৱা কাপোৰ লৈ আহি থাকো মই সো ভিডিওটো আজিলৈ এইখিনিয়ে ভাল লাগিলে লাইক কৰি দিব টাটা বাই বাই